হাই বন্ধু বান্ধৱীসকল, বহুত দিনৰ মূৰত ব্লগ এটা বনাবলৈ লৈছোঁ। এতিয়া দেখাইছোঁ আপোনালোকক আমাৰ পথালি পাহাৰ ব্যৱসায়ী সন্থাৰ উদ্যোগত বিশ্ব শান্তিৰ অৰ্থে আয়োজন কৰা ভাগৱত ব্যাখ্যা পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ কিছু পৰিৱেশ। ভাগৱত আদৰি অনা হৈছে আমাৰ বিষ্ণু মন্দিৰৰ পৰা। বতৰটো বেয়া আছিল যদিও মানুহৰ সমাগম হৈছিলে, কিন্তু যোৱাবাৰৰ নিচিনা ইমান মানুহ হোৱা নাই এইবাৰ, যিহেতু বতৰ খুবেই বেয়া আছিল। আমি প্ৰতি বছৰে ব্যৱসায়ী সন্থাৰ উদ্যোগত এই ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানভাগ পাতি আহিছোঁ। দিনজোৰা কাৰ্যসূচীৰে ব্যাখ্যা আৰু ৰাতিলৈ দিহানাম পৰিৱেশন, খুব সুন্দৰ পৰিৱেশ, বহুত ভাল লাগিল।